Hello friends, welcome back to my channel. আজি মই শুকান মাছৰ এটি ৰেচিপি বনাবলৈ লৈছো। এটো মই ইয়াতে লৈ লৈছো সাগৰৰ বামলা মাছ। এটো মই ভালদৰে সফা কৰি লম আৰু ইয়াৰ লগত কিহেৰে বনাও মই এইখিনি দেখাই লৈছো। মই এই শুকান মাছৰ ৰেচিপিটো বেঙেনাৰে বনাম। তাৰ বাবে বেঙেনা তিয়াই থৈছো পানীত আৰু লগতে এয়া মই মিডিয়াম সাইজৰ দুটা বিলাহী কাটি লৈছো আৰু লগতে লৈ লৈছো ডাঙৰ পিয়াজ এটা কাটি লৈছো আৰু কেটামান লৈ লৈছো শুকান জলকীয়া আৰু লগতে আদা নহৰুৰ জলকীয়াৰ পেষ্ট আৰু লগত কি মছলা এড কৰিম মই বনাওতে কৈ যাম। এতিয়া মই মাছখিনি সাফা কৰি লম। এতিয়া মই মাছটো কাটি লম। মইটো কাটি দিছো আৰু লগতে লেটাৰাখিনি উলাই দিম। লগতে এই পাখিবোৰো কাটি দিম। আৰু এইখিনি পিছাখন এনেকৈ কাটি দিছো। এনেদৰে গোটেইবোৰ মাছ ভালদৰে সাফা কৰি লম। গোটেইখিনি সাফা কৰি ললো। এতিয়া মই এইখিনি টুকুৰা কৰি লম। এইখিনি মই এনেদৰে কাটি ললো। এতিয়া মই এইখিনি এটা পাত্ৰ লৈ লৈছো। ইয়াত দি পেলাই এতিয়া মই উতলা গৰম পানী ইয়াতে দি দিম আৰু 10 পৰা 15 মিনিট মান সময় ইয়াতে সোক কৰিব দিম। লগতে মই ইয়াতে হাফ চামুচ নিমখ দি দিছো আৰু ঢাকি থৈ দিম এইখিনি। মাছখিনি লাহে লাহে কোমল হৈ গৈছে। এনেদৰে টিপি চাব অকমান কোমল হৈ গৈছে। এতিয়া এইখিনি ভালদৰে কুহুমীয়া গৰম পানীৰে আকৌ ধুই লম। ভালদৰে ধুই লৈ লৈছো। মই কেৰাহীত তেল দি লৈছো। এতিয়া মাছখিনি ভাজি লম। এতিয়া ইয়াতে অকমান হালধি দি দিছো আৰু লগতে অকমান নিমখ দি দিছো। এনেদৰে মাছখিনি অকমান ভালদৰে ভাজি লম। মাছখিনি সম্পূৰ্ণকৈ ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে শুকান জলকীয়া দি দিম আৰু লগতে অকমান পাঁচফোৰণ দি দিম। মাছখিনি কেৰাহীৰ পৰা উঠাই লোৱা নাই, একেলগে ভাজি দিম ইয়াৰ লগত। আৰু এতিয়া মই ইয়াত পিয়াজখিনি দি দিম।
এতিয়া মই ইয়াতে 1 চামুচ আদা নহৰু জলকীয়া পেষ্ট দি দিছো একেলগতে মিক্স কৰি ভাজি লম এতিয়া মই ইয়াত জিৰা গুড়া দি দিম আধা চামুচতকৈ অকণমান বেছিকৈ দিছো এতিয়া ইয়াতে মই জালুকৰ গুড়া অকণমান দি দিছো আৰু ভালদৰে লাৰি দিম এতিয়া আকৌ ইয়াতে অকণমান হালধি দি দিছো আৰু অকণমান নিমখ দি দিম আগতেও নিমখ দিছিলো এতিয়াও দি দিছো এতিয়া মই ইয়াতে বেঙেনাখিনি দি দিম আৰু লাৰি দিম এনেদৰে অলপ সময় ভাজি লম এতিয়া মই ইয়াত বিলাহীখিনি দি দিম আৰু এবাৰ লাৰি দিছো এতিয়া মই এইখিনি ঢাকি থৈ দিম 10 মিনিটমান সময় পিছত আৰু এবাৰ লাৰি দিম মই এনেদৰে আকৌ ঢাকি সিজিবলৈ দিম আৰু 10 মিনিটমান পিছত এবাৰ এনেদৰে লাৰি দিছো এতিয়া আমি খোলাকৈ সিজিব দিম মাজে মাজে লাৰি থাকিম অকণমান শুকান হ'বলৈ দিম এইখিনি
নিদিব এনেদৰে লৰাই থাকিব আমাৰ ফ্লেম বন্ধ কৰিব হৈ গৈছে এয়া আমাৰ শুকান বামলা মাছৰ ৰেচিপিটো ৰেডি হৈ গ'ল খুবেই সোৱাদ হৈছে আপোনালোকে এনেদৰে বনাই খাবচোন আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ